য'ত নেকি শৰণাৰ্থীবোৰ আছে তাত আমি যেতিয়া যাবলৈ ওলাইছোঁ তেতিয়া আমাক বাধা দিয়া হৈছিল। কিন্তু আমি স্পষ্টভাৱে কৈছিলোঁ যে আমি অসমৰ মানুহৰ খবৰ ল'বলৈ আহিছোঁ। ইয়াত আমি কোনো ধৰণৰ গোষ্ঠীৰ চিন্তাধাৰা নাই। আমি মনত নিশ্চয় আছে চাগে, ইয়াত যদি কোনোবা আছে আমাৰ ধুবুৰীৰ বা কোকৰাঝাৰৰ, সেই সময়ত আমি কোকৰাঝাৰৰ প্ৰায়বোৰ শিবিৰতে আমি সোমাই পেলাই কাকো সোমাব দিয়া নাছিল। তেতিয়া সেই শিবিৰত কোনো সংগঠনক সোমাব দিয়া নাছিল। কিন্তু যেতিয়াই গম পালে যে অসম সাহিত্য সভা আহিছে, তেতিয়া কান্দি কান্দি সেই মানুহবিলাকে যিটো বিৱৰণ আমাক দিলে, আমাক সোমাব দিলে, আৰু দিয়াৰ পিছতেই আজি সেই শিবিৰতে আমি কৈছিলোঁ যে এই ধৰণৰ আমি হত্যালীলা গোষ্ঠী সংঘৰ্ষ আমি কেতিয়াও সহ্য নকৰিম অসম সাহিত্য সভাত। আৰু লগে লগে আমি মাননীয় সেই সময়ৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াক কৈছোঁ যে আপুনি কঠোৰ হাতেৰে এয়া গোষ্ঠী সংঘৰ্ষ যদি দমন কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু আপোনাৰ বিপদ আছে। কিন্তু তেখেতে আমাক প্ৰতিশ্ৰুতি দিছিল যে আমি এই সংঘৰ্ষ আমি কঠোৰভাৱে দমন কৰিম। আৰু আজি আপোনালোকক আমি এটা কথা কৈছোঁ যে যি ধৰণে আজি NRC প্ৰক্ৰিয়া চলি আছে, আজি NRC প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আমাৰ হাফিজ চৌধুৰী ডাঙৰীয়াই কিছু কথা কৈছে। আজি NRC প্ৰক্ৰিয়াৰ ক্ষেত্ৰত মই নিজেই কৈছোঁ যে মই নিজেই হাৰাশাস্তিৰ সন্মুখীন হৈছোঁ। মই ক'ব খোজা নাই, সকলো মানুহে হাৰাশাস্তিৰ সন্মুখীন হৈছে। আকাশৰ নেতাসকলেও মোৰ ওচৰলৈ আহিছে যে আমি বহু হাৰাশাস্তি হৈছোঁ। আমি প্ৰতীক হাজেলাক লগ কৰি কৈছোঁ যে কোনো মানুহে যাতে হাৰাশাস্তি নহয় তাৰ কাৰণে আপুনি ব্যৱস্থা গ্ৰহণ কৰক। ইয়াত আমি কোনো ধৰণৰ গোষ্ঠীৰ কথা আমি নানিম, ইয়াত কোনো ধৰণৰ আমি জনগোষ্ঠীৰ কথা নানিম, আমি আনিম মানুহ, অসমৰ মানুহৰ কথা আমি আনিম। কাৰণ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন আমাৰ অত্যন্ত প্ৰয়োজন, আৰু সেইকাৰণে আমি সজাগ প্ৰহৰী হৈ পেলাই আমি সকলোকে অনুৰোধ কৰিছোঁ যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত আপোনালোকৰ যিখিনি সমস্যা, সেই সমস্যাসমূহ আমাৰ যিটো নেকি এই আমাৰ ভাতৃ সংগঠন, এই সংগঠনটো আপোনালোকে বেকআপ কৰক। তেখেতসকলে সেইখিনি নিৰাময় কৰিবৰ কাৰণে চেষ্টা কৰক, আৰু কিবা যদি জটিল সমস্যাৰ সৃষ্টি হয় আমাক জনাব, আমি আছোঁ এইবিলাক সমাধানৰ ক্ষেত্ৰত। আৰু লগে লগে এইটো কথা আমি আজি স্পষ্টভাৱে কৈছোঁ, অসমৰ বিদেশীৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ স্পষ্ট মত, বিদেশী সদায় বিদেশীয়ে, বিদেশী সদায় বিদেশীয়ে, ধৰ্ম নামত বিদেশী আমি কেতিয়াও সহ্য নকৰিম। আৰু সেইকাৰণে হিন্দু নাগৰিকত্ব আইনখন যেতিয়া সংশোধন কৰিবলৈ ওলাইছে, আমাৰ ওপৰত আক্ৰমণ চলিছে, ষড়যন্ত্ৰ চলিছে। কিয় চলিছে আজি কেইদিনমান আগত আপোনাক গম পাব যে আমাৰ যি নেকি অসম সাহিত্য সভাৰ গৌৰৱোজ্জ্বল যিটো জাতীয় চৰিত্ৰ আমি ৰাখিবই লাগিব। আৰু জাতীয় চৰিত্ৰ ৰখাৰ ক্ষেত্ৰত কেতিয়াও আমি ধৰ্মৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰোঁ। আৰু সেইকাৰণেই আজি অসম সাহিত্য সভাৰ মাজতো কেও নোহোৱাৰ কাৰণে আমাৰ শাসনাধীষ্ঠ দুই একে ষড়যন্ত্ৰ লিপ্ত হৈছে। মই আমাৰ মহন্তদেৱকো মই উদ্দেশ্য কৰি কথাটো কৈছোঁ যে এই ষড়যন্ত্ৰ অব্যাহত থাকিবই। জাতীয় সংগঠনটো ধ্বংস কৰিবৰ কাৰণে এই যে বিজেপি দুই এগৰাকী নেতাই যিবিলাক কথা কৈছে, এই কথাবোৰ কিন্তু এটা ষড়যন্ত্ৰহে, তাৰ বাহিৰে একো নহয়। আৰু কৰিবই তেওঁলোকে এইবিলাক কাম। কিন্তু কৰিলেও বিভিন্ন ধুমুহা বৰষুণৰ মাজতো অসম সাহিত্য সভাই 100 বছৰ পাৰ কৰিছে। অসম সাহিত্য সভাই 100 বছৰৰ আগতেই অসমীয়া ভাষা নৱনিৰ্মাণ কৰাত যিখিনি সহায় কৰিছে, যিখিনি কাম কৰিছে, কোনেও কৰা নাই, কোনো অনুষ্ঠানে কৰা নাই। অসম সাহিত্য সভাৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয় জন্ম হৈছে। গুৱাহাটী বিশ্ববিদ্যালয় যদি জন্ম নহ'লহেঁতেন তেতিয়াহ'লে আজি আমাৰ অৱস্থা কি হ'লহেঁতেন ভাবি চাওক ৰাইজ। ব্ৰহ্মপুত্ৰ দলং লাগে। প্ৰথম অসম সাহিত্য সভাৰ কৰ্মকৰ্তাসকল গৈ পেলাই ডক্টৰ মহেশ্বৰ নেওগ আছিল তেতিয়া। মাননীয় আমাৰ প্ৰধানমন্ত্ৰীক লগ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত কি এখনো দলং নাই? বোলে নাই, ঠিক আছে দলং দিম। যেতিয়া দলং কাম আৰম্ভ হ'ল, দলঙৰ কাম যেতিয়া শেষ হ'ল, তেতিয়া অসম চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে সুধিছে অসম সাহিত্য সভাক, বোলে কি এই দলংখনৰ নাম কি হ'ব? তেতিয়া অসম সাহিত্য সভাই প্ৰস্তাৱ গ্ৰহণ কৰি তেওঁলোকে সিদ্ধান্ত লৈছে যে এই দলংখনৰ নাম শৰাইঘাটৰ দলং হওক। এনেকুৱা অসংখ্য আৰ্থ সামাজিক ক্ষেত্ৰত অসম সাহিত্য সভাৰ যিটো বলিষ্ঠ ভূমিকা, এইবোৰ কথা শুনিলে আপোনালোকৰ কি সাধু কথা যেন লাগিব। অলপতে আমাৰ অসম সাহিত্য সভাৰ ইতিহাসৰ প্ৰথম খণ্ড ওলাইছে, আৰু 5-4টা খণ্ড ওলাব। তেতিয়াহে আপোনালোকে গম পাব যে অসম সাহিত্য সভা মানে হৈছে অসমৰ জাতীয় জীৱনৰ সভা। আৰু অসম সাহিত্য সভা, ইয়াৰ অসমীয়া সাহিত্য সভা নহয়। আৰু এই ধৰণে অসম নামত, নিজৰ ৰাজ্যখনৰ নামত কোনো সাহিত্য সভা তেনেকৈ পৃথিৱীত তেনেকৈ দেখিবলৈ পোৱা নাযায়। ভাষাৰ নামত দেখিবলৈ পোৱা যায়।
আৰু আজি আপোনালোকক মই এইখিনি কথাহে ক'ব বিচাৰিছোঁ যে অসম সাহিত্য সভাৰ দৰে গণতান্ত্ৰিক অনুষ্ঠান, এই যে শাখা জিলা কেন্দ্ৰ ভোট হয় গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে, এনেকুৱা অনুষ্ঠান পৃথিৱীত ক'তো নাই। আৰু এনেকুৱা ধৰণৰ বিশাল অনুষ্ঠান পৃথিৱীত ক'তো নাই। এই যে এইমাত্ৰ বৰষুণ দিলে, আমাৰতো সকলোৱে ভাবিছিল বৰষুণ দিব, এতিয়া সভাখন ধ্বংস হ'ব, সভাখন নষ্ট হ'ব। এই যে অপেক্ষা কৰিলে আপোনালোকে, দেখিলে নে ৰ'দ ওলাল? এয়াই হৈছে অসম সাহিত্য সভা। আজি দেখিছে ধুমুহা বৰষুণ হৈছে, তেতিয়া একো চিন্তা নকৰিব। আমাৰ চিন্তা নাই, আমাৰ চিন্তা বাহিৰৰ মানুহখিনি লৈহে অযথা হৈ হাল্লা কৰে। আমাৰ কিন্তু ভিতৰত কোনো সংঘাত হোৱা নাই। আৰু সেইকাৰণে অসম সাহিত্য সভা এটা অবিৰত শোভাযাত্ৰা। পৃথিৱীৰ অনেক সাহিত্য সভা আছে, কিন্তু অসম সাহিত্য সভাৰ দৰে সাহিত্য সংগঠন, বিশাল সংগঠন ক'তো নাই। কিন্তু মই ক'ব খুজিছোঁ এটা বেলেগ কথা। হে ৰাইজ, আপোনাসৱে ৰাষ্ট্ৰীয় পতাকাখনক সন্মান কৰে। অসমৰ ৰাইজেও ৰাষ্ট্ৰীয় পতাকাখনৰ তলত আমি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষ সকলোৱে আমি কি কৰোঁ? সকলোৱে আমি অভিবাদন জনাওঁ, আমি গৌৰৱ কৰোঁ, এয়া আমাৰ তিৰংগা পতাকা বুলি। কিন্তু অসমৰ মানুহে আৰু এখন পতাকা নিজৰ পতাকা বুলি ভাবে, য'ত নেকি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষ সকলোৱে সেইখন পতাকাত তলত সমবেত হৈ অ' মোৰ আপোনাৰ দেশ বুলি গায়, জাতীয় সংগীত পৰিৱেশন কৰে। এইখন পতাকা হৈছে অসম সাহিত্য সভাৰ পতাকা। অসম সাহিত্য সভাৰ পতাকাৰ তলত যেতিয়া সমবেত হ'ব, আমাৰ মঞ্চত যেতিয়া আপোনালোকে সভাৰ মঞ্চত যেতিয়া বহিব, তেতিয়া ভাৱ নহয় যে মই, মোৰ জাতি কি, মোৰ ভাষা কি, মোৰ বৰ্ণ কি, এই ভাৱ নাহে। মই বোলে কংগ্ৰেছী নেকি, মই বোলে UDF নেকি, মই বোলে গণ পৰিষদ নেকি, এইবিলাক ভাৱ আমাৰ মনলৈ নাহে। আহে কি জানে? অসমৰ জাতীয় চিন্তাৰ ভাৱটোহে মনলৈ আহে। কোনো ৰাজনীতিক ব্যক্তিয়ে আমাৰ মঞ্চত যেতিয়া বহে, পতাকাৰ তলত যেতিয়া অসম সাহিত্য সভাৰ পতাকাৰ তলত যেতিয়া সমবেত হয়, কেতিয়াও তেওঁ নিজৰ দলটিৰ কথা নাভাবে, জাতীয় এই সমস্যাবোৰৰ কথাহে ভাবে। আৰু সেইকাৰণে অসম সাহিত্য সভা আজিও অসম সাহিত্য সভা হৈ আছে। আৰু এই ধৰণৰ অসম সাহিত্য সভাৰ ফালৰ পৰা মই আজি আপোনালোকক মাথোন যিখিনি কথা ক'লোঁ, সেইখিনি কথাৰ ক্ষেত্ৰত মই আপোনালোকক এটা আহ্বান জনাব খুজিছোঁ। সেই আহ্বানটো হৈছে কি, যে আপোনাসৱে সকলোৱে প্ৰথমে যেনেকৈ অসমীয়া ভাষাটো আঁকোৱালি লৈছে, আৰু অসমীয়া ভাষাটো আঁকোৱালি লোৱাৰ লগে লগেই মই সেই ইতিহাসৰ কথা কৈছোঁ যে অসমীয়া ভাষাটোৰ মাধ্যমেৰেহে অসমীয়া জাতীয়তাবাদ গঢ়ি উঠিছে। আৰু যিয়ে অসমীয়া ভাষা মাতৃভাষা হিচাপে গণ্য কৰিছে, যিয়ে নেকি এইখন ৰাষ্ট্ৰৰ প্ৰকৃত নাগৰিক, সেইসকলে অসমীয়া, সেইসকলে ভাৰতীয়। আমি এই কথাখিনি বিশ্বাস কৰোঁ। আৰু মই নিজে দেখিছোঁ যে আজি চৰাঞ্চলত বিহু আহিছে, চৰাঞ্চলৰ ল'ৰা ছোৱালী আজি বিহু নাচ, আজি সত্ৰীয়া নৃত্য, আজি অনেক ধৰণৰ লোকনৃত্য তেওঁলোকে জানে। আৰু এইটো কথাও মই আজি ক'ব খুজিছোঁ, মই এজন শিক্ষক। মই যেতিয়া মোৰ মহাবিদ্যালয়ত মই কাম কৰোঁ, তেতিয়া মই দেখিবলৈ পাইছোঁ যে আজি ৩৫ বছৰ ধৰি মই এখন মহাবিদ্যালয়ত কাম কৰোঁ, প্ৰাগজ্যোতিষ কলেজ মহাবিদ্যালয়ত মই কাম কৰোঁ। এইখন মহাবিদ্যালয়ত মই দেখিছোঁ যে অসমীয়া বিভাগত, বুৰঞ্জী বিভাগত অনেক চৰাঞ্চলৰ ল'ৰা ছোৱালীয়ে আহি নামভৰ্তি কৰে, আৰু অতি সুখ্যাত দিয়ে তেওঁলোকে পাছ কৰি গৈছে, উত্তীৰ্ণ হৈ গৈছে। আৰু আজি আন এটা কথা মই ক'ব খুজিছোঁ আপোনালোকক, যেতিয়া আমি বিভিন্ন চহৰলৈ গৈছোঁ, গৈ পেলাই দেখিছোঁ যে শতকৰা এনেকুৱা অঞ্চল আছে, এনেকুৱা ধৰণৰ শিক্ষানুষ্ঠান আছে যে 100 জনৰ ভিতৰত 90 জনে অসমীয়া, 100 জনৰ ভিতৰত শতকৰা 60 জনেই অসমীয়াত লেটাৰ নম্বৰ পাইছে, অসমীয়া লেটাৰ নম্বৰ পাইছে। হিষ্ট্ৰীত অৰ্থাৎ বুৰঞ্জীত বহুকেইজনে লেটাৰ নম্বৰ পাইছে। পলিটিকেল চায়েন্সত আমাৰ বহু অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে পঢ়ে, এইখিনি তথ্য আমি জানো। আৰু আজিৰ কাৰণে আৰু এটা ভাল খবৰ হৈছে কি, যে আমাৰ যি নেকি উকিল অৰ্থাৎ অধিবক্তা, আজি অধিবক্তাৰ প্ৰায় 30% অধিবক্তা চৰাঞ্চলৰ, 30% অধিবক্তা চৰাঞ্চলৰ।
আৰু মই মোৰ ভাতৃ সংগঠনক মই এইখিনি কথাহে ক'ম যে আপোনালোকে এতিয়া যি ধৰণে এটা নতুন জোৱাৰ উঠিছে চৰ অঞ্চলত শিক্ষাৰ নামত, এই শিক্ষাৰ নামত এই জোৱাৰটো আপোনালোকে পৰিকল্পিতভাৱে প্ৰণালীবদ্ধভাৱে এই জোৱাৰটিৰ ক্ষেত্ৰত আপোনালোকে এটা কথা মন কৰিব। আজি কোনোবাই মই কিন্তু স্বীকাৰ কৰিব লাগিব এটা কথা যে কোনোবাই হয়তো আজমল ডাঙৰীয়াক সমালোচনা কৰিব পাৰে, কৰি থাকক, বেয়া হ'লে সমালোচনা কৰিব, ভাল হ'লে গুণ গাব। কিন্তু আজমল ডাঙৰীয়াৰ এই যে স্ত্ৰী শিক্ষাৰ কলেজ বা স্ত্ৰী শিক্ষাৰ কাৰণে তেখেতে যিখিনি কাম কৰিছে, মোৰ ভাল লাগিছে যে সেইসকল স্ত্ৰী শিক্ষাৰ সেই ছাত্ৰ ছাত্ৰীসকলৰ লগত মই মিলিত হৈছোঁ। ইমান সুন্দৰকৈ তেওঁলোকে শিক্ষা লাভ কৰিছে, বিজ্ঞানত শিক্ষা লাভ কৰিছে, অন্যান্য প্ৰগতিশীল কামত তেওঁলোকে শিক্ষা লাভ কৰিছে। আৰু মই এটা ঘোষণা কৰিব খুজিছোঁ যে আজিৰ পৰা 10 বছৰৰ পিছত এই স্ত্ৰীসকলে বা নাৰীসকলে যি ধৰণে এটা গতি লাভ কৰিছে শিক্ষাৰ ক্ষেত্ৰত বা অন্যান্য বিভিন্ন ক্ষেত্ৰত, অচিৰে আমাৰ চৰ অঞ্চলৰ এই নাৰীসকলক যদি আমি শতকৰা 90% যদি আমি শিক্ষিত কৰিব পাৰোঁ, তেতিয়াহ'লে সমগ্ৰ অসমৰ মানচিত্ৰই বা বৌদ্ধিক দিশটো এটা সলনি হৈ যাব। আৰু এইটো কথাও মই ক'ব বিচাৰোঁ যে বৌদ্ধিক জগতত ভৱিষ্যতে 10 বছৰৰ পিছত 15 বছৰৰ পিছত অসমৰ বৌদ্ধিক জগত অধিকাৰ কৰিব এই প্ৰকৃতিৰ ৰোষত পৰা, বানপানী বা নৈৰ ৰোষত পৰা এইসকল ৰাইজে। মই কিয় কৈছোঁ এই কথাখিনি আপোনালোকে বুজি ল'ব। আপোনালোকে নিজকে কেতিয়াও হেৰা বুলি নাভাবিব। আপোনালোকে মাটি পানীৰ লগত আপোনালোকৰ সম্পৰ্ক আছে। আপোনালোকে অসমখন সেউজ কৰি ৰাখিছে। আপোনালোকে অসমখনক নতুন ধৰণে গঢ়ি তোলাৰ ক্ষেত্ৰত সহযোগ কৰিছে। আজি যদি আপোনালোকে আমাৰ যি সংস্কৃতি, এই সংস্কৃতিৰ সকলো দিশতে যদি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, আজি যদি অসমীয়া ভাষা বা অসমৰ অন্যান্য সংস্কৃতি যদি আপোনালোকে গ্ৰহণ কৰে, মই ক'ব খুজিছোঁ অসম সাহিত্য সভাৰ মঞ্চৰ পৰা যে কোনে আপোনালোকক অসমীয়া নহয় বুলি ক'ব পাৰে। চাওঁ, আজি মই এই কথাখিনিও ক'ব খুজিছোঁ যে আপোনালোকেই হৈছে আমাৰ বিদেশী সংজ্ঞা নিৰ্ণয়কাৰী, বিদেশী খেলিব পৰা এপাত মাধ্যম। এটি মাধ্যম হৈছে আপোনালোকেই, এপাত অস্ত্ৰ হৈছে আপোনালোকেই। কিন্তু যিসকল সংবাদ মাধ্যমে, যিসকল বুদ্ধিজীৱী, কেইজনমান বুদ্ধিজীৱী মই মন কৰিছোঁ যে প্ৰায়ে চৰ অঞ্চলক বুলি সন্দেহ প্ৰকাশ কৰে, চৰ অঞ্চলত বাংলাদেশী থাকে বুলি, চৰ অঞ্চলত বিদেশী থাকে বুলি তেওঁলোকে মানে হকে বিহকে কিছু কথা লিখে। মই আজি আপোনালোকক এটা কথা কৈছোঁ যে সেইসকল বুদ্ধিজীৱী যিসকলে অপমান কৰে এই মানুহক, এইখিনি মানুহক অপমান কৰে, এইখিনি মানুহৰ ক্ষেত্ৰত অসম সাহিত্য সভাই তেওঁলোকৰ পক্ষত আছে। কোনোবাই যদি এই মানুহখিনিক বাংলাদেশী বুলি অপমান কৰে হকে বিহকে, সেইসকলৰ কাৰণে আমি এটা স্পষ্ট ঘোষণা কৰিব খুজিছোঁ অসম সাহিত্য সভাই, আপোনালোকৰ লগত আমি আছোঁ। কাৰণ আমি প্ৰথম আপোনালোকক অসমীয়া বুলি স্বীকৃতি দিছোঁ। কিন্তু এইটো দায়িত্ব আপোনালোকে ল'ব লাগিব যে সেইটো হৈছে কি যে শান্তি সম্প্ৰীতি আৰু অসমীয়া জাতীয় জীৱন গঢ়াৰ ক্ষেত্ৰত এটা নতুন সমীকৰণ আহিছে। এতিয়া নতুন সমীকৰণটো হৈছে কি যে আপোনালোকে অসমীয়া জাতিসত্তাত লীন হৈ যাব লাগিব। এই লীন হৈ যোৱাৰ ক্ষেত্ৰত আজি সকলোৱে নিজৰ নিজৰ ধৰ্মত আপোনালোকে ৰত হওক, কোনো অসুবিধা নাই। কিন্তু ধৰ্মৰ নামত কোনেও সংকীৰ্ণ ৰাজনীতি কৰিব নালাগিব। ধৰ্মৰ নামত যদি কোনোবাই সংকীৰ্ণ ৰাজনীতি কৰে তেতিয়াহ'লে আমি ধ্বংস হৈ যাম। এই কথাখিনি সকলো ধৰ্মৰ ক্ষেত্ৰতে প্ৰযোজ্য। মই আজি আহিছোঁ আপোনালোকক এই যে নতুন এটা সমীকৰণ আৰম্ভ হৈছে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ, যেতিয়া সমস্যাৰ সৃষ্টি হয়, যেতিয়া আজি অসমীয়া জাতি এটা সন্ধিক্ষণত বুলি প্ৰশ্ন আহিছে। কোনোবাই কৈছে ইয়াণ্ডাবু সন্ধিকেই ল'ব লাগে বোলে ভিত্তিবৰ্ষ হিচাপে। ইয়াণ্ডাবু সন্ধিক যদি আমি ভিত্তিবৰ্ষ কৰি লওঁ তেতিয়াহ'লে দেখোন আমাৰ বহু জাতীয় বীৰসকলক আমি বিসৰ্জন দিব লাগিব। আমি এতিয়া মানুহৰ দেশ এইখন, মানুহেই মানুহক শাসন কৰে, মানুহেই মানুহৰ গতি নিৰ্ণয় কৰে। আমি মানুহে মানুহৰ বাবে আমি কাম কৰোঁ আহক। ভূপেন্দাৰ মানে সেই যিটো গীত কালজয়ী গীতৰ দৰে আমি কাম কৰোঁ আহক। আমি মাত্ৰ এটা সীমা ধৰিছোঁ 71 চন। এই 71 চনৰ পিছত আমি এটা নতুন জাতি কৰোঁ আহক। আমি যি ইংৰাজী ভাষাই আমাক নিক্ষেপ কৰিব খুজিছে, তাৰ মাজতো আজি আমি অসম সাহিত্য সভাই বিভিন্ন সংগঠনৰ লগত আমি মিলিত হৈ আমি এটা কথাই কৈছোঁ, সেই কথাখিনি আপোনালোকে মানি ল'ব লাগিব। এইকাৰণে লাগিব যে নহ'লে ইংৰাজী আগ্ৰাসনত
আমাৰ চৰাঞ্চলৰ মানুহ, আমাৰ গ্ৰাম্যাঞ্চলৰ মানুহে কোনোদিন অসমত চাকৰি নাপাব। আমি কৈছোঁ অসম সাহিত্য সভাই অসমত যিমান চৰকাৰী বেচৰকাৰী চাকৰি আছে, অসমত যিমান চৰকাৰী বেচৰকাৰী চাকৰি আছে, চৰকাৰী বেচৰকাৰী চতুৰ্থ শ্ৰেণীৰ পৰা প্ৰথম শ্ৰেণীলৈকে সেই চৰকাৰী চাকৰিত মাতৃভাষাৰ প্ৰস্তুতৰ 50 নম্বৰ বাধ্যতামূলক কৰিব লাগিব। আৰু চৰকাৰী ভাষাও 50 নম্বৰ বাধ্যতামূলক কৰিব লাগিব। অৰ্থাৎ মাতৃভাষা বুলি ক'লে বড়োৱে বড়ো ভাষা লিখক, বা মিচিঙে মিচিং ভাষা লিখক, বাংলা ভাষীয়ে বাংলা ভাষা লিখক, হিন্দী ভাষীয়ে হিন্দী ভাষা লিখক, যাৰ মাতৃভাষা যি অসমত। কিন্তু চৰকাৰী ভাষা বুলি কোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া, আজি বিটিএডি এলেকাত আমি সহযোগী ভাষা হিচাপে বড়ো লৈছোঁ, বড়ো ব্যৱহাৰ কৰিব পাৰে। আৰু লগে লগে আৰু এটা ঘটনা যে পাৰ্বত্য এলেকাত ইংৰাজী, বৰাক উপত্যকাত বাংলা। গতিকে সকলোৱে নিজৰ নিজৰ যিটো নেকি আমাৰ শাসনৰ বা আমাৰ যিটো নীতি, ভাষা নীতি, চৰকাৰী ভাষা নীতি মতে তেওঁলোকে কি কৰক যে 50 নম্বৰ চৰকাৰী ভাষা মতে বা ৰাজ্য ভাষা মতে প্ৰস্তুতৰ দিব লাগিব। তেতিয়া কি হ'ব জানেনে? তেতিয়া এটা কোম্পানীত আপোনালোকে জানে যে বহুজাতিক কোম্পানীবিলাকে আপোনালোকক দেখিলেই আপুনি কোন মাধ্যমৰ পৰা আহিছে, বোলে আমি অসমীয়া মাধ্যমৰ পৰা আহিছোঁ, লগে লগে তেওঁলোকে খেদি দিয়ে, না কাম হবে না। কিন্তু মই কৈছোঁ কি যে যেতিয়া অসমত মাতৃভাষা আৰু চৰকাৰী ভাষাৰ প্ৰস্তুতৰ 50 নম্বৰ বাধ্যতামূলক হ'ব, আপুনি আমাৰ ল'ৰা ছোৱালীবিলাকে, আপুনি আমাৰ অভিভাৱকসকলে কি কৰিব লাগিব যে অভিভাৱকসকলে নিজৰ নিজৰ ল'ৰা ছোৱালীক মাতৃভাষা শিকাবলৈ বাধ্য হ'ব আৰু চৰকাৰী ভাষা শিকাবলৈ বাধ্য হ'ব। যেতিয়া ইংৰাজী মাধ্যম আৰু অসমীয়া মাধ্যমৰ মাজত কোনো পাৰ্থক্য নাথাকিব, চৰকাৰী স্কুল আৰু ইংৰাজী স্কুল সকলোবিলাকে সমান গতিত চলি থাকিব। মই এই যিটো আমাৰ দাবী, এই দাবীটোৰ প্ৰতি আমাৰ ভাতৃ সংগঠন সংখ্যালঘু ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক মই আজি অৱগত কৰিছোঁ। এই ধৰণে আমি সমগ্ৰ জাতীয় সকলো সংগঠন একত্ৰিত হৈ পেলাই আমি এই ভাষা বচাও আন্দোলনটো প্ৰথমতে আমি অংশগ্ৰহণ কৰিব লাগিব। ভাষা থাকিলেহে সংস্কৃতি থাকিব, ভাষা থাকিলেহে আমাৰ নিজস্ব পৰিচয় থাকিব। আজি এই অধিৱেশনখনি সাফল্যমণ্ডিত হোৱাৰ ক্ষেত্ৰত মই অসম সাহিত্য সভাৰ তৰফৰ পৰা আপোনালোক আটাইলে আমাৰ আন্তৰিক শুভেচ্ছা আমি জনাইছোঁ। আৰু লগে লগে এইখিনি কথা মই ক'ব বিচাৰিছোঁ যে যেতিয়াই জাতীয় সমস্যাৰ সৃষ্টি হয়, বিভিন্ন ধৰণৰ জটিল সমস্যাৰ সৃষ্টি হয়, তেতিয়ালৈকে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব, আমি আপোনালোকৰ লগত আছোঁ। ভাৰতীয় নাগৰিক হিচাপে, অসমীয়া হিচাপে আপোনালোকে যেতিয়া পৰিচয় দিছে, তেতিয়া আমি আপোনাৰ লগত থাকিব লাগিব আৰু আছোঁৱেই আমি। আৰু এটা কথা কৈ মই সামৰণি মাৰিছোঁ, সেয়া হৈছে কি যে আজি এটা নতুন চিন্তা, নতুন ধৰণে আজি মই দেখিছোঁ যে বিভিন্ন জনগোষ্ঠীসমূহে বিভিন্ন ধৰণৰ নিজৰ নিজৰ শিপাৰ সন্ধান আৰম্ভ কৰিছে আৰু কোনোৱে বিক্ষিপ্ত ধৰণে নিজৰ নিজৰ ৰাজ্য লাগে বুলি দাবী কৰিছে। ৰাজ্য লাগে বুলি কোনো জনগোষ্ঠীয়ে দাবী কৰিছে। এইটো এটা সম্পূৰ্ণ ৰাজনৈতিক কথা। কিন্তু বিটিএডি এলেকাত যিসকল প্ৰকৃত ভাৰতীয়, সেই ভাৰতীয়সকলৰ যি অধিকাৰ, সেই অধিকাৰ দিব লাগিব বুলি আমি মাননীয় হাগ্ৰামা মহিলাই কৈছোঁ। ইয়াত কোনো ধৰণৰ আমাৰ অস্পষ্টতা নাই। প্ৰকৃত ভাৰতীয় নাগৰিক ইয়াত হাৰাশাস্তি হ'ব নোৱাৰে এই বিটিএডি এলেকাত। এই কথাখিনি মই আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াক আমি স্পষ্টভাৱে কৈছোঁ। গতিকে আশা ৰাখিছোঁ আজি এই অধিৱেশনে আমাৰ এই ছাত্ৰ সন্থাক এটা নতুন গতি দিব আৰু আমাৰ মাজৰ পৰা যিখিনি দুৰ্বলতা, অস্পষ্টতা, সেইবিলাক নাইকিয়া কৰিব বুলি মই আশা ৰাখি মোৰ বক্তব্য ইমানতে মই সামৰণি মাৰিছোঁ। চিৰচেনেই মোৰ ভাষা জনালোঁ। আরে মানব দেহের গৌরব কলনা, একবার আল্লাহ বলো মন রসনা, মানব দেহের গৌরব কলনা, মানব দেহ
দেহা মাটির ভাণ্ড ভাঙলে হইবে খণ্ড বিখণ্ড এ মানব দেহা মাটির ভাণ্ড ভাঙলে হইবে খণ্ড বিখণ্ড ভাঙলে দেহা জোড়া দিবে না একবার আল্লাহ বলো মন রসনা আরে মানব দেহের কৈরব কইরো না এই যে মই গীতটি গাইছো এই গীতটি বৰ্তমানৰ বাংলাদেশৰ ঢাকা ময়মনসিং ৰংপুৰ এই গোটেই অঞ্চলৰ মানুহে আজিও গায় আৰু আমাৰ পশ্চিম অসমৰ বৰ্তমানৰ পশ্চিম অসমৰ মানুহেও গায় আৰু আজি এই আমাৰ সদৌ অসম PTC সংখ্যালঘু ছাত্ৰ সন্থাৰ ৪ৰ্থ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু ৫ম দ্বিবাৰ্ষিক তামুলপুৰ জিলা অধিৱেশনলৈ আমি আহিছোঁ আৰু এই অধিৱেশনৰ মুকলি সভাৰ মাননীয় মোৰ সতীৰ্থ বন্ধু সভাপতি মহোদয় আৰু উপসভাপতি তথা অন্যান্য বিষয়ববীয়াসকল অসম সাহিত্য সভাৰ মোৰ সৈতে অহা আমাৰ কেন্দ্ৰীয় আৰু জিলা সাহিত্য সভাৰ মোৰ সতীৰ্থবৃন্দ আমাৰ চৰচাপৰি সাহিত্য পৰিষদৰ সভাপতি ডক্টৰ হাফিজ চৌধুৰী প্ৰমুখ্যে মঞ্চত উপবিষ্ট মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকল আৰু সমবেত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশেষকৈ BTAD এলেকাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ্ৰদ্ধাৰ ৰাইজ মই যিটো গীত পৰিৱেশন কৰিলোঁ এই গীতটো বহুতে কয় গোৱালপৰীয়া লোকগীত বুলি কিন্তু এয়া গোৱালপৰীয়া লোকগীত ই হ'ব নোৱাৰে যদি গোৱালপৰীয়া লোকগীত হয়েই তেতিয়াহ'লে বাংলাদেশৰ মানুহে কিয় গায় কিয় উত্তৰ বংগৰ মানুহে কিয় এই গীতটো পৰিৱেশন কৰে একে ভাষা একে সুৰ একে বিষয় এই গোটেই কথাবোৰৰ যদি আপোনালোকে ইয়াৰ শিপা বিচাৰি যায় তেতিয়াহ'লে আমি এখন নতুন জগতলৈ যাব লাগিব পিছুৱাই এই জগতখন হৈছে প্ৰাচীন কামৰূপ দেশ যিখন প্ৰাচীন কামৰূপ দেশ সেই দেশখনৰ যদি আমি চাৰিসীমা ভৌগোলিক চাৰিসীমা আমি চাওঁ তেতিয়াহ'লে আমি সকলোৱে জানো যে বৰ্তমানৰ বাংলাদেশ বা পশ্চিমবংগৰ অধিকাংশ অঞ্চল আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আছিল প্ৰাচীন কামৰূপ দেশ আৰু এই প্ৰাচীন কামৰূপ দেশৰ যি নেকি প্ৰজাতি বুলি ক'লে প্ৰথম প্ৰজাতি হ'ব অস্তিসকল তাৰপিছত মংগোলীয়সকল তাৰপিছত নৰ্ডিক বা অন্যান্য আমাৰ যিসকল আৰ্য সেইসকলক পশ্চিমৰ পৰা তেখেতসকলে সোমাইছিল আৰু একেধৰণে আমি সকলোৱে জানো যে দ্বাদশ ত্ৰয়োদশ শতিকাত এইখন প্ৰাচীন দেশত মুছলিম সম্প্ৰদায়ৰ মানুহ ইয়াত সোমাই আহিছে আৰু আজি মই ক'ব খোজা কথাটো এয়ে যে সেই সময়ৰ প্ৰাচীন অসমীয়া ভাষাটো কি আছিল সেই সময়ৰ প্ৰাচীন অসমীয়া ভাষাৰ যদি উদাহৰণ আমি চাওঁ তেতিয়াহ'লে আমি ক'ম যে সেই প্ৰাচীন ভাষাটোৰ উদাহৰণ হৈছে মাধৱ কন্দলী ৰামায়ণ প্ৰকৃষ্ট উদাহৰণ বা কোচবিহাৰত থাকি অনেক বৰগীতেই হওক নাটকেই হওক বা অন্যান্য গ্ৰন্থ ভাঙনি কৰাই হওক গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ এই শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰ ভাষাটো কি আছিল বাৰু আৰু আজি যদি সেই সময়ৰ শ্ৰীমন্ত শংকৰদেৱৰ ভাষা যদি খুব ভালকৈ মানুহে চালি জাৰি চায়
আৰু প্ৰাচীন অসমৰ মানুহৰ যদি সকলোৱে ভাষাটো চালি জাৰি চায় তেতিয়াহ'লে আপোনালোকে মন কৰিব যে সেই সময়ৰ প্ৰাচীন গোটেইবিলাক আঞ্চলিক ভিত্তিত যেনেকৈ আজি অসমীয়া ভাষা বুলি কোৱাৰ লগে লগে আজি বৰপেটাৰ মানুহে বেলেগকৈ কয়, নলবাৰীৰ মানুহে বেলেগকৈ কয়, দৰঙৰ মানুহে বেলেগকৈ কয়, উজনিৰ মানুহবিলাকৰ অঞ্চল ভেদে ভাষা বেলেগ বেলেগ, কিন্তু একেই অসমীয়া ভাষা। আৰু সেই সময়ৰ যিটো ভাষা, প্ৰাচীন কামৰূপৰ যিটো ভাষা, সেই প্ৰাচীন কামৰূপৰ ভাষাটো আমাৰ কোচবিহাৰক কেন্দ্ৰ কৰি পেলাই, কোচবিহাৰক কেন্দ্ৰ কৰি, কাৰণ কোচবিহাৰ আছে তেতিয়া ৰাজধানী, সেই কোচবিহাৰক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল সেই ভাষা। আৰু আজি যিটো গীত মই পৰিৱেশন কৰিলোঁ, এনেকুৱা অসংখ্য গীত প্ৰাচীন কামৰূপ বুলি কোৱাৰ লগে লগে আমাৰ উত্তৰ বংগই হওক বা আমাৰ পশ্চিম অসমেই হওক বা আমাৰ বাংলাদেশৰ আশে পাশে ময়মনসিঙেই হওক বা ৰংপুৰেই হওক বা আমাৰ যি নেকি ঢাকাৰ আশে পাশে এইসকল মানুহেও এই একেই ভাষা ব্যৱহাৰ কৰে। এই যে আজি যে মই ক'লো যে একবাৰ হৰি বলো মন ৰচনা, যিটো গীত প্ৰতিমা পাণ্ডে গোৱা বুলি আপোনালোকে সকলোৱে জানে, কিন্তু আজি বাংলাদেশৰ মানুহেও, আজিৰ বাংলাদেশৰ মানুহেও সেই একে গীতটি একবাৰ হৰি বলো ঠাইত একবাৰ আল্লাহ বলো বুলি তেওঁলোকে পৰিৱেশন কৰে। ইয়াৰ কাৰণটো কি? কিন্তু একেই ভাষা, একেই সুৰ, একেই বিষয়। ইয়াৰ মূল কাৰণটো হৈছে কি যে সেই সময়ত প্ৰাচীন যিখন কামৰূপ, সেই সময়ৰ যি প্ৰাচীন কামৰূপ, সেই প্ৰাচীন কামৰূপৰ সকলোবোৰ মানুহৰে নিজস্ব ভাষা আছে, তেতিয়া কামৰূপী ভাষা। আজি ময়মনসিং, আজি ধৰক ৰংপুৰ, দিনাজপুৰ বা অন্যান্য যি আশে পাশে যিবিলাক নেকি বাংলা ভাষা আমি ব্যৱহাৰ কৰোঁ, সেই বাংলা ভাষা যদি খুব ভালকৈ চাই বাংলা বুলি কয়, কিন্তু প্ৰকৃতাৰ্থত সেই ভাষা বাংলা ভাষা নহয়। কাৰণ গোৱালপৰীয়া ভাষা বুলি আমি কৈছোঁ ঠিকেই, কিন্তু গোৱালপৰীয়া ভাষা যদি খুব ভালকৈ চাই আপোনালোকে, সেই ভাষাও গোৱালপৰীয়া নহয়। এই ভাষাটো হৈছে প্ৰাচীন কামৰূপৰ ভাষা, আৰু সেই অঞ্চল ভেদে তাৰ ৰূপ বেলেগ বেলেগ। যেনেকৈ আজিৰ ভাষাটো ৰূপ বেলেগ বেলেগ, নলবেৰীয়া, দৰঙীয়া বা বৰপেটীয়া, একেধৰণে সেই সময়তো সেই ভাষাটো পৰিৱেশন কৰিছিল। আৰু আপোনালোকে জানে যে যেতিয়া দেশ ভাঙি ছিঙি টুকুৰা টুকুৰ হ'ল আৰু যেতিয়া নেকি দুখন ৰাষ্ট্ৰ হৈ গ'ল, এখন হৈছে ভাৰত, এখন হৈছে বাংলাদেশ, আকৌ এখন পাকিস্তান, এই গোটেই ইতিহাসৰ লগত আমি যদি খুব ভালকৈ অধ্যয়ন কৰোঁ, আৰু অকল এয়ে নহয়, আজি বংগ যি ভংগ হৈ গ'ল, যেনেকৈ নতুন জিলা গঠন হৈ গ'ল। আপোনালোকে জানে যে ইয়াণ্ডা বসন্ধি হোৱাৰ পিছতেই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ যি নেকি এটা ৰূপান্তৰ হ'ল, যি নেকি এটা খণ্ড বিখণ্ড হ'ল, কিন্তু ভাষাটো লৈ পেলাই সাংঘাতিক ধৰণে এটা কথা চৰ্চা হ'ল। কাৰণ কিয় জানেনে? যিটো ভাষাত মই কথা কৈ আছোঁ, এই ভাষাটো অসমীয়া ভাষাৰ এটা নৱনিৰ্মাণ। খ্ৰীষ্টান মিছনেৰীসকলে অৰুণোদয় প্ৰকাশ কৰাৰ মাজেদি এটা নতুন ভাষা প্ৰতিষ্ঠা কৰিলে, আৰু সেই ভাষাটোকে লৈ পেলাই ইয়াণ্ডা বসন্ধিৰ পিছত আমাৰ অসমৰ বহুকেইজন ব্যক্তি বিশেষৰ প্ৰচেষ্টাত আমাৰ পুৰণি ভাষাটোৰ ঠাইত আমি এটা নতুন ভাষা, মান্য ভাষা হিচাপে ব্যৱহাৰ কৰিলোঁ। কিন্তু আগতে এই ভাষাটোৰ নাম কি আছিল? কামৰূপ, কামৰূপী ভাষা আছিল। কিন্তু কামৰূপী শব্দটোৰ ঠাইত বহুতে দেশী বুলি ক'ব খোজে। দেশী বুলি আমি ক'ব পাৰোঁ, কাৰণ সেই সময়ৰ যিবোৰ গীত, সেই গীতবিলাক যদি খুব ভালকৈ চালি জাৰি চাওঁ, তেতিয়াহ'লে দেখিবলৈ পাম যে সেই গোটেই ভাষাবিলাক দেশী গীত হিচাপে জনপ্ৰিয় আছিল। কিন্তু সেই দেশী গীতবিলাক সঁচাকৈ বঙালী ভাষানে? আজি বঙালী ভাষা হয় জানো? এই যে মই যে গীতৰ এটা কলি যে মই আওৰালোঁ, এই যে এ ভাল করিয়া এ বাজাও রে তুতুরা কমলা সুন্দরী নাচে রে, আরে ভাল করিয়া বাজাও রে তুতুরা কমলা সুন্দরী নাচে রে। এই গীতটো আজিও বাংলাদেশত গায়, এই গীতটো উত্তৰবংগৰ মানুহেও গায়, এই গীতটো পশ্চিম অসমৰ মানুহেও গায়, কিন্তু এই গীতটো কেতিয়াও গোৱালপৰীয়া হ'ব নোৱাৰে। এই গীতটো ই হৈছে ভাৱয়া সৎকা। আজি সমগ্ৰ পশ্চিম প্ৰান্তৰ মানুহে সি বাংলাদেশেই হওক বা আমাৰ অসমৰে হওক বা পশ্চিমবংগৰে হওক, সকলো মানুহে ভায়া সৎকা গায়। আজি আব্বাছুদ্দিন আহমেদ নামৰ এগৰাকী নৈপৰীয়া মানুহ, এগৰাকী লোকগীতৰ শিল্পী, যিগৰাকী শিল্পীয়ে নেকি আমাৰ এই যিবিলাক
গোৱালপৰীয়া লোকগীত বুলি কৈছোঁ, সেই গোৱালপৰীয়া লোকগীতবিলাকত নতুন ধৰণে সজালে আব্বাছ উদ্দিন ভাই। সেইগৰাকী মহান গীতিকাৰ সুৰকাৰৰ বিষয়ে বহুতে নাজানে, অথচ যিবিলাক গীত নেকি আমাৰ প্ৰতিমা পাণ্ডে ভূপেন দাই গায়, সেই গীতবিলাকৰ সৰহসংখ্যক গীতৰে ৰচনা কৰিছে আব্বাছ উদ্দিন। এই কথাবোৰ আমাক ভালকৈ জনোৱা হোৱা নাই। আজি মৈমনসিং বুলি কোৱাৰ লগে লগে মৈমনসিঙৰ ভাষা, আজি চিলেটৰ ভাষা, এই ভাষাবোৰ যে প্ৰাচীন কামৰূপৰ অঞ্চল উপভাষা, আঞ্চলিক ভাষা, সেই কথাটো আমাক শিকোৱা হোৱা নাই। আমাক কেৱল এইটো বাংলা ভাষা, একেবাৰে ধুবুৰী অঞ্চলৰ মানুহে হওক, গোৱালপাৰা অঞ্চলৰ মানুহে হওক, আমাৰ উজনিৰ মানুহে আমাক কি বুলি কয় জানে? এইবিলাকৰ মানে বাংলা বঙলোৱা বঙালী। আমাৰ গোটেই মানুহখিনি বঙালী বুলি ঠাট্টা মস্কৰা কৰিছিল আগতে, এতিয়া কাচিতহে সেই ঠাট্টা মস্কৰা নকৰে। কিন্তু মই এই কথাখিনি এটা কাৰণেই কৈছোঁ যে আজি আমি অসম সাহিত্য সভাই গোৱালপাৰাতেই হওক, বৰ্তমানৰ ধুবুৰী জিলাতেই হওক বা বৰপেটা জিলাতেই হওক, প্ৰায়বোৰ চৰাঞ্চললৈ আমি গৈছোঁ। প্ৰায়বোৰ চৰাঞ্চলৰ ইয়াত বিভিন্ন চৰাঞ্চলৰ মানুহ যদি আহিছে নিশ্চয় গম পাইছে, মোক লগ পাইছে নিশ্চয়। আৰু আমি এটা কথাই কৈছোঁ যে এই যিসকলে নেকি এই ভাষাটো কৈ আছে বৰ্তমান চৰাঞ্চলৰ চৰুৱা বুলি কয়, বাংলাদেশী ভাষা বুলি কয়, কিন্তু প্ৰকৃতাৰ্থত সেয়া হ'বই নোৱাৰে। ভাষা সম্পৰ্কে জ্ঞান নোহোৱাসকলে সেই কথাখিনি ক'ব খোজে। আমি অসম সাহিত্য সভাই প্ৰকাশ্যভাৱে কৈছোঁ যে এই যিটো ভাষাৰ এই গীতবিলাক যিয়ে পৰিৱেশন কৰে, এই গীতবিলাক হৈছে প্ৰাচীন অসমীয়া অৰ্থাৎ কামৰূপী ভাষা। আৰু এই যে আমাৰ বিভিন্ন ধৰণৰ চৰাঞ্চলৰ যিবিলাক মানুহ, সেই গোটেই মানুহবিলাকে ভাষাগতভাৱে তেওঁলোক প্ৰাচীন অসমৰ। আজি বহু আমাৰ দেশী ভাইসকল যিসকল ধৰ্মান্তৰিত হৈ মুছলিম ধৰ্মত দীক্ষিত হ'ল, কিয় মুছলিম ধৰ্মত দীক্ষিত হ'ল তাৰ অনেক কাৰণ আছে। সেই কাৰণবোৰ কোনেও পঢ়িয়াই চোৱা নাই। আজি আমাৰ দৰঙত, মই নিজে দৰঙৰ মানুহ কাৰণে মই কৈছোঁ যে দৰঙত পথৰুঘাট বুলি এখন ঠাই আছে, যিখন ঠাইৰ মানুহৰ যিটো ধৰ্ম, তেতিয়া গোটেইখিনি মানুহ কি আছিল? গোটেইখিনি মানুহ তেতিয়া হিন্দু আছিল। কিন্তু কিয় ইছলাম ধৰ্ম গ্ৰহণ কৰিলে? ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কথাটো হৈছে কি যে এক দেৱ এক হেৱ, যিটো নেকি আমাৰ শ্ৰীমন্ত গুৰুজনাৰ শংকৰদেৱৰ যিটো এক দেৱ এক শৰণ নীতি, সেই নীতিকে সাৰোগত কৰি আমি নিশ্চয় সকলোৱে জানো যে আজান ফকীৰৰ কথা আমি জানো। আজান ফকীৰ এগৰাকী কি আছিল? তেখেত আছিল এগৰাকী ৰূপান্তৰৰ শিল্পী। ৰূপান্তৰৰ শিল্পী আমাৰ আজান ফকীৰ। তেখেতে মানৱতাৰ কথা কৈ পেলাই গুৰুজনাৰ যি নেকি অমোঘ যি দৰ্শন এক দেৱ এক হেৱ, সেই দৰ্শনকেই তেখেতে কি কৰিছে, নতুন ধৰণে তেখেতে সমগ্ৰ দৰং বা উজনি অসমত তেখেতে বিয়পাই দিছিল। যাৰ ফলত কি হৈছিল যে বহু লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। সেই যে দেশী ভাইসকল বিভিন্ন ধৰণৰ, আমি জানো যে আজি বৰাক উপত্যকাত শিলচৰে হওক বা অন্যান্য ঠাইত বৰাক উপত্যকাই হওক বা আমাৰ যদি আপোনালোকে চাই উত্তৰ-বংগই হওক, আৰু যিমানবোৰ নৈপৰীয়া মানুহ আছে সেই নৈপৰীয়া মানুহবিলাকৰ ভাষা বহুতে বা সেই নৈপৰীয়া মানুহবিলাকে ধৰ্মান্তৰিত হৈ যি ধৰণে নিজকে সেই সময়ৰ ভাষাটো আঁকোৱালি লৈছিল, সেই ভাষাটো কিন্তু প্ৰাচীন কামৰূপী ভাষা। ই কেতিয়াও বাংলা ভাষা হ'ব নোৱাৰে। আৰু সেইকাৰণে এই বাংলা ভাষী, বাংলা ভাষা, বাংলাদেশ এই লৈ পেলাই আজি সমগ্ৰ চৰাঞ্চল মানুহক আমাৰ এছাম বুদ্ধিজীৱীয়ে বাংলাদেশী উদ্যোগিত অঞ্চল বুলি ঠাট্টা মস্কৰা কৰে। কিয় কৰে? আজি সোণতলী চৰলৈ গৈছোঁ। আজি বহু বছৰ আগতে, 15 বছৰ আগতে আমি মানকা চৰলৈ গৈছোঁ। যেতিয়া 15 বছৰ আগতে মানকা চৰলৈ গৈছোঁ, তেতিয়া মানকা চৰৰ ছোৱালীবিলাকে ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি পেলাই, পাটৰ মুগা পিন্ধি পেলাই যেতিয়া চিৰচেনেহী মোৰ ভাষা জননী গাইছে, মই আজি 15 বছৰ আগৰ কথা কৈছোঁ, 20 বছৰ আগৰ কথা কৈছোঁ। সেই মানকা চৰৰ সেই মানুহখিনি সেই সময়ত সকলোৱে সন্দেহৰ দৃষ্টিয়ে চায়। সাহিত্য সভাক কয়, কিয় সাহিত্য সভা যাব লাগে? এইবিলাক সন্দেহযুক্ত বাংলাদেশীৰ জেগাত কিয় যাব লাগে অসম সাহিত্য সভা? যেতিয়া আমি চৰাঞ্চলত গুৰুত্ব দিছোঁ, বৰপেটাৰ চৰাঞ্চললৈ গৈছোঁ, ধুবুৰীৰ চৰাঞ্চললৈ গৈছোঁ, আমাৰ এছাম ব্যক্তিয়ে
বৌদ্ধিক জগতৰ এচাম ব্যক্তিয়ে বোলে সাহিত্য সভা এইবিলাক কি কৰিব খুজিছে, ধৰ্মৰ মানে ক্ষেত্ৰত তেওঁলোকে কিবা এটা বেবিচাৰি কৰিব খুজিছে, এই ধৰণৰ কিছু কথা বতৰা আমি শুনো। কিন্তু হে ৰাইজ, অসম সাহিত্য সভাই এটা মাথোন জাতীয় সংগঠন, যি সংগঠনৰ সভাপতিসকলে আপোনালোকে চাব যে 1917 চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ অভিভাষণ আপোনালোকে পঢ়িব। আপোনালোকে অভিভাষণ পঢ়িব। অভিভাষণত আপোনালোকে দেখিব যে প্ৰায় 30 দশকৰ পৰা আমাৰ অঞ্চলৰ মানুহখিনিক পমুৱা মুছলমান বুলি কৈছিল। পমুৱা, পমুৱা। আমাৰো ঘৰ এখন আছে, আমি পাণ ধৰিবলৈ যাওঁ য'ত, এখন বেলেগ জেগাত, আমি পমুৱা। তাৰপিছত কোৱা হ'ল সেই মানুহখিনি পমুৱা মুছলমানৰ ঠাইত সেই মানুহখিনিয়ে আকৌ অসম সাহিত্য সভাৰ আমাৰ সভাপতিৰ অভিভাষণত তেখেতসকলক কোৱা হ'ল অভিভাষী মুছলমান। মন কৰিব যে তাৰ 10 বছৰৰ পিছত সেইখিনি মানুহক অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণত স্পষ্টভাৱে কোৱা হৈছে সেইখিনি মানুহক অসমীয়া বুলি। আৰু আজি আপোনালোকে 15 বছৰ 10 বছৰ আগৰ অসম সাহিত্য সভাৰ অভিভাষণ চাওক। অসম সাহিত্য সভাই আজি স্পষ্টভাৱে এটা কথা কৈছে যে চৰ অঞ্চলৰ সেই মানুহবোৰ খাতি অসমীয়া, খাতি অসমীয়া। আপোনালোকৰ স্বীকৃতি কোনেও দিয়া নাই, স্বীকৃতি দিছে একমাত্ৰ অসম সাহিত্য সভাই। অৰ্থাৎ আপোনালোক অসমৰ জাতীয় জীৱনৰ অংগ। আমি যেতিয়া গৈছোঁ সুন্তলী চৰলৈ, আমি যেতিয়া গৈছোঁ বিভিন্ন চৰলৈ, তেতিয়া তাত যিবিলাক মানুহ লগ পাওঁ, মানুহৰ এটা ধাৰণা হৈছে যে নৈপৰীয়া মানুহ মানে কি মুছলিম, কি নৈয়ে কি হিন্দু মুছলমান চায়, নৈ বানে গৰাখহনীয়ে কি হিন্দু মুছলমান চায় নেকি? মইতো ভাবোঁ নাচায়। যে গৰাখহনীয়ে যি ধৰণে আজি বিভিন্ন ধৰণে আমাৰ অৰ্থনৈতিক ক্ষতি কৰিছে, আৰু একেধৰণে আমি এই কথাখিনি কিয় পাহৰি গৈছোঁ যে এই যে শ্ৰমিক, এই মানুহখিনি শ্ৰমৰ ওপৰত জীয়াই থকা এই মানুহখিনিয়ে যেতিয়া গৰাখহনীয়া হয়, যেতিয়া প্ৰবল বানপানী হয়, তেতিয়া কেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হয় সেই কথা আমিতো বুজি পাওঁ অন্তত। আৰু সেই মানুহখিনিয়ে যেতিয়া সৰ্বশান্ত হৈ পেলাই যেতিয়া তেওঁলোকে এই যে নৈ পানী যেতিয়া পানী মেটাকা পালে, বৌদি পানী মেটাকাই পালে, সেয়াইতো আমাৰ কাৰণে কি হয়, সাহস হয়। একেধৰণে এই মানুহখিনিয়ে যেতিয়া সৰ্বশান্ত হৈছে বানপানীত বা গৰাখহনীয়া বা অন্যান্য কাৰণত, সেই মানুহখিনিৰ হাতত কেনেকৈ থাকিব প্ৰমাণ পত্ৰ, কেনেকৈ থাকিব নথি পত্ৰ, কিন্তু তেওঁলোকৰ কামে কাজে তেওঁলোকৰ চৰিত্ৰত প্ৰকাশ পাব লাগিব জাতীয় জীৱনৰ চৰিত্ৰ। আমি এইটো কথাও জানো যে আজি NRC প্ৰক্ৰিয়া আৰম্ভ হৈছে। NRC প্ৰক্ৰিয়াত যেতিয়া বংশবৃক্ষ চাব লগা হৈছে, লিগেচি ডাটা, মোৰে সমস্যা হৈছে যে লিগেচি ডাটাৰ বহু তথ্য আমাৰ হাতত নাই, আমি ভবাই নাই। আৰু কেনেকৈ সেই শ্ৰমিকসকলে এই পানীৰ মাজত বসবাস কৰা অসমৰ কৃষি জগতত আটাইতকৈ বেছি অৰিহণা যোগায় শ্ৰমিকসকলে কিমান কষ্ট কৰি পেলাই তেখেতসকলে জীয়াই থকাৰ তাৰণাত আজি ভৌগোলিক কাৰণত, ৰাজনৈতিক কাৰণত এইখন বোলে বংগদেশ, এইখন বোলে অসম, এইখন বোলে বাংলাদেশ, এইখন বোলে ভাৰত, এইবিলাক সৃষ্টি কোনে কৰিছে? এইবিলাক সৃষ্টিটো এই মানুহবোৰে কৰা নাই, এই সৃষ্টি কৰিছে মানুহে। একমাত্ৰ ৰাজনৈতিক কাৰণত এই মানুহবোৰক কৰা হৈছে কি যে বিভিন্ন প্ৰদেশত, বিভিন্ন ৰাজ্যত, বিভিন্ন দেশত বিভক্ত কৰি দিয়াৰ ফলত কেনেকুৱা এটা সমস্যাৰ সৃষ্টি হৈছে, এই কথাখিনি সেই সীমান্তৱৰ্তী অঞ্চলৰ মানুহে আৰু নৈপৰীয়া মানুহখিনিহে বুজি পায়। কিন্তু যিবিলাক মানুহে নৈৰ লগত সম্পৰ্ক নাই, যিবিলাক মানুহে নৈ চৰিত্ৰ নাজানে, বানপানী চৰিত্ৰ নাজানে, এইবিলাক মানুহে কিছুমান উপৰুৱা কথা কৈ পেলাই মানুহক বিভ্ৰান্ত কৰে। পৃথিৱীত এনেকুৱা এখন নৈ নাই য'ত নেকি গৰাখহনীয়া নহয়, পৃথিৱীত এনেকুৱা এখন নৈ নাই য'ত নেকি বানপানী নহয়। সকলো দেশতেই এই ধৰণৰ উদাস্তু মানুহ আছে। এই ধৰণৰ উদাস্তু মানুহে কিন্তু ধনী দুখীয়া কাকো বিচাৰি নাচায়। প্ৰকাণ্ড অট্টালিকা, প্ৰকাণ্ড খুব সম্ভ্ৰান্ত মানুহকো কিন্তু বানপানীয়ে
গৰাখহনীয়াই কেনেকৈ নিশেষ কৰিছে তাৰ উদাহৰণ আমাৰ অসমতে আছে। তাৰপিছত এই মানুহখিনিক লৈ আজি ৰাজনীতি কৰিবলৈ কৰিছে বহুতে। কিয় কৰে ৰাজনীতি? হয়, আজি বিভিন্ন কাৰণত এটা জাতীয় চৰিত্ৰ অক্ষুণ্ণ ৰাখিবৰ কাৰণে, নিজৰ দেশখনক নিৰাপত্তা দিবৰ কাৰণে এইখনেই আমাৰ দেশ বুলি আমি এটা বাউণ্ডাৰী সৃষ্টি কৰোঁ। সেই বাউণ্ডাৰী ৰাজনৈতিক বাউণ্ডাৰী, সেই সীমা এখন ভৌগোলিক সীমা থাকে আৰু এখন ৰাজনৈতিক সীমা থাকে। কিন্তু সেই ভৌগোলিক সীমাই হওক বা ৰাজনৈতিক সীমাই হওক, সীমা বেলেগ হোৱাৰ লগে লগে আমি যদি আজি বাংলাদেশী হৈ গ'লোঁ, আজি যদি আমি বোলে ভাৰতবাসী হৈ গ'লোঁ, ভাৰতীয় হ'লোঁ, কালি বোলে কোনোবা নাগা হৈ গ'ল, নাগালেণ্ডত সোমোৱা নাগা হৈ গ'ল, কিন্তু সিমান দিনে অসমত আছিল। কালি বোলে অৰুণাচল ভাগ খোৱাৰ লগে লগে অৰুণাচলী হৈ গ'ল, আকৌ ইফালে অসম হৈ গ'ল। চাওকচোন মানুহৰ ইতিহাস কেনেকুৱা ধৰণৰ এটা মৰ্মন্তুদ ইতিহাস। সেই মৰ্মন্তুদ ইতিহাসটো ভাৰত আৰু পাকিস্তান হওঁতেও কেনেকুৱা এটা মৰ্মন্তুদ ইতিহাস, মৰ্মন্তুদ ঘটনাৰ সৃষ্টি হৈছে আমি সকলোৱে জানো হওক। আৰু সেইকাৰণেই আজিৰ এই দিনটোত আজি আমি অসমৰ স্বাৰ্থ ৰক্ষা কৰিব লাগিব। আৰু অসমৰ স্বাৰ্থ ৰক্ষা কৰি যাওঁতে মই দেখিবলৈ পাইছোঁ যে মানুহে কেৱল সেই নৈপৰীয়া উদাসটো মানুহখিনিক, নৈয়ে সৰ্বশান্ত কৰা মানুহখিনিক কেৱল মুছলমান বুলি কৈ পেলাই তেওঁলোকে দায় সাৰিব খোজে। কিন্তু কৈতা মইতো বহুত চৰ অঞ্চললৈ গৈছোঁ, তাততো আমাৰ হিন্দু মানুহ পাইছোঁ বহুত। নৈয়ে সৰ্বশান্ত কৰা বহু মানুহ হিন্দু আছে। এতিয়া সেই হিন্দুখিনিৰ কথা কিয় নকয়? কিয় কয় কেৱল মুছলিম ধৰ্ম গ্ৰহণ কৰা মানুহখিনিক? ইয়াৰ কাৰণটো ক'ত? ইয়াৰ কাৰণটো ক'ত? আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে কি যে মই সোণতলী চৰৰ আজিৰ পৰা 15 বছৰ আগতে গৈ পেলাই মই কেইবাজনো মানুহ পাইছিলোঁ যিসকলে কৈছিল যে মই 5 টকা দিছোঁ, কিয় কটন কলেজ স্থাপনত মই 5 টকা দিছোঁ, মই কেনেকৈ বিদেশী হ'ম। এনেকুৱা অসংখ্য মানুহ বিভিন্ন জেগাত আমি পাইছোঁ। ভাষা আন্দোলনতে হওক বা অসমৰ জনজীৱনলৈ বা এখন স্কুল প্ৰতিষ্ঠাৰ ক্ষেত্ৰত, এখন মাতৃভাষাৰ স্কুল প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁলোকে এটা বাংলা ভাষাৰ স্কুল স্থাপন কৰা নাই, তেওঁলোকে ইংৰাজী মাধ্যমৰ বিদ্যালয়টো স্থাপন কৰা নাই। তেওঁলোকে কি কৰিছে? তেওঁলোকে অসমীয়া স্কুল স্থাপন কৰিছে, তেওঁলোকে অসমীয়া ভাষাক নিজৰ কৰি লৈছে, তেওঁলোকে অসমৰ মাটি পানীৰ লগত তেওঁলোকে মিলি যাব খুজিছে। আৰু আমি আজি কি কৰিছোঁ যে আজি আমি হকে বিহকে আমি সেই মানুহখিনিক বাৰে বাৰে অপমান কৰি আছোঁ। এইসকল মানুহ বোলে কি বাংলাদেশী অধ্যুষিত অঞ্চলত থাকে, সকলোবিলাকে এই বাংলাদেশী। লুঙি পিন্ধিলে এই বাংলাদেশী। লুঙিটো সকলোৱে পিন্ধে, আমিও পিন্ধো, দাক্ষিণাত্যৰ মানুহেও পিন্ধে। আমাৰ আপোনালোকে জানে যে আমাৰ যিবিলাক নেকি বুদ্ধ ধৰ্মাৱলম্বী তেওঁলোকেতো লুঙি পিন্ধে, একেই পহৰা লুঙি। গতিকে এই যে লুঙি পিন্ধা মানুহ দেখিলেই যে তেওঁলোকে বাংলাদেশী বুলি কয়, কিয় ক'ব? এইবিলাক অপমান। আৰু সেই অপমানৰ ক্ষেত্ৰত মই আৰু এটা কথা ক'ব খুজিছোঁ। এইটো কথা সত্য যে বহু সভাত বহু কেইজন বিশিষ্ট ব্যক্তিয়ে আমাক কৈছে যে এক টুকুৰা মাটিৰ কাৰণে আমি ভায়ে ভায়ে কাজিয়া কৰোঁ, এক টুকুৰা মাটিৰ কাৰণে আমি ভায়ে ভায়ে কাজিয়া কৰোঁ, আৰু আমি আকৌ বাহিৰৰ মানুহ এটা আনি পেলাই কি মোৰ ঘৰত ঠাই দিম? এইটোতো চিৰসত্য কথা। মাটিৰ কাৰণে কেনেকুৱা কাজিয়াৰ সৃষ্টি কৰে এইটো কথাটো চিৰসত্য কথা। আৰু আজিৰ পৰা 10 বছৰ আগতে যেতিয়া চৰ অঞ্চলত গৈছোঁ তেওঁলোকে কৈছে কি যে বিদেশী খেদাৰ দায়িত্ব আমাক দিয়ক। ইয়াত কোনো পুলিচ মিলিটাৰী আহি পেলাই চৰ অঞ্চলত কেতিয়াও বিদেশী খেদিব নোৱাৰে। বিদেশী খেদিব পাৰিব কোনে? আমাৰ এই চৰ অঞ্চলৰ মানুহখিনি। বিদেশী খেদিব পাৰিব কোনে? আমাৰ এই ধৰণৰ ভাতৃ সংগঠনবোৰে, আমাৰ সংখ্যালঘু ছাত্ৰ সন্থাই হওক বা অন্যান্য আমাৰ যিবিলাক ছাত্ৰ সন্থা আছে বা এই ধৰণৰ স্বেচ্ছাসেৱী অনুষ্ঠান আছে, সেই স্বেচ্ছাসেৱী অনুষ্ঠানবিলাকে যদি সহায় নকৰে তেতিয়াহ'লে আমি কেনেকৈ বিদেশী খেদিম? কিন্তু সকলোকে আমি বিদেশী বুলি কিয় আমি সন্দেহ কৰিম, কিয় আমি তাচ্ছিল্য কৰিম, কিয় আমি অপমান কৰিম? আৰু সেইকাৰণে আজি মই এটা কথা জানো যে শৰৎ সিংহ ডাঙৰীয়াই 50 দশকত তেখেতে তেতিয়া কংগ্ৰেছৰ নেতা, খুব ভাল কাম কেইটামান কৰিছিল। তেখেতে অবিভক্ত গোৱালপাৰা জিলাৰ চৰ অঞ্চললৈ গৈ পেলাই তেখেতে সকলোকে বুজাইছিল যে তোমালোকে যিটো ভাষা কৈ আছা সেই ভাষাটো আমাৰ চাবলৈ গ'লে গোৱালপৰীয়া যিটো ভাষা আৰু আমাৰ এই যে মই ক'লোঁ মৈমনসিঙে হওক বা আমাৰ বাংলাদেশৰ ঢাকাৰ আশে পাশে থকা মানুহখিনি ভাষা কিন্তু প্ৰায় একেই। ৰাজবংশী মানুহৰ ভাষাৰ লগত মৈমনসিঙৰ ভাষাৰ কোনো পাৰ্থক্য নাই। অকণমান ভালকৈ মন কৰিব আপোনালোকে। আৰু
তাৎপৰ্যপূৰ্ণভাৱে যিবিলাক দেশী হৈ গ'ল, প্ৰায়বিলাক মই জানো যে প্ৰায়বোৰ কোচ ৰাজবংশী মানুহ ধৰ্মান্তৰিত হ'ল মুছলিম হিচাপে। বহু মানুহ মুছলিম হিচাপে তেওঁলোকে মুছলিম ধৰ্ম, ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। আৰু ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কাৰণে কি তেওঁলোক দুখী হৈ গ'ল নেকি? আজি বহু দেশী জাতীয় আমাৰ দেশী পৰিষদে আজি বাৰে বাৰে এটা কথাই কৈছে কি যে আমাৰ তেজত আছে ৰাজবংশী তেজ, কোচ ৰাজবংশী তেজ, আমাৰ তেজত আছে নাথ যোগীৰ তেজ, আমাৰ তেজত আছে কলিতাৰ তেজ। আমি কি ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কাৰণে আমি কেনেকৈ আমি বিদেশী হ'লোঁ? এই প্ৰশ্নবোৰো আমি খুব ভাল ধৰণে চালি জাৰি চাব লাগিব। মানুহৰ ইতিহাস আজি মোৰ তেজত, আজি আপোনালোকৰ মই কথা নকওঁ যে আজি যিসকলে নিজকে বহুত বৰ্ণ হিন্দু বুলি যিবিলাকে কয়, যিবিলাক মানুহে নিজকে বৰ্ণ হিন্দু বুলি কয়, সেইসকল মানুহৰ তেজ আপোনালোকে লৈ আহক আৰু আপোনালোকৰ তেজ লৈ আহক, ভালকৈ পৰীক্ষা কৰক, দেখিব সেই তেজৰ কোনো পাৰ্থক্য নাই। মই কথাখিনি কিয় কৈছোঁ জানেনে? যে যিসকলে নৃতত্ব পঢ়িছে, যিসকলে এন্থ্ৰপলজি বা অৰ্থাৎ নৃতত্ব বা এন্থ্ৰপলজি যিসকলে পঢ়িছে সেইসকলে ভালকৈ জানে যে অসমত যেতিয়া সোমাইছে বিভিন্ন অস্থিসকল প্ৰথম সোমাল, অসমত প্ৰথম অস্থিসকলৰ পিছতে আহি সোমাল মংগোলীয়। কিন্তু কি হ'ল গম পাইছেনে? অস্থিক আৰু মংগোলীয়ৰ মাজত এনেকুৱাকৈ তেজৰ মিল হৈ গ'ল, তেজৰ সম্পৰ্ক হৈ গ'ল, কিছুমান বিবাহ বা সাংস্কৃতিক বিনিময় হৈ গ'ল, অস্থিসকল সংখ্যালঘু হৈ গ'ল। আজি অস্থিক বুলি ক'লে ভাষাটো আছে কি জানে? অস্থিকৰ চিনটো আছে কি জানেনে? খাচী ভাষাটো আছেগৈ, আৰু খাচীসকলে এতিয়া অস্থিক হৈ আছেগৈ। বাকীবিলাক কিন্তু অস্থিক বুলি ক'লে তেওঁলোকৰ তেজেই নাই, তেওঁলোকৰ চেহেৰাই নাই। কিন্তু মংগোলীয় প্ৰধান হৈ গ'ল এইখন দেশ। মংগোলীয় মানে বিভিন্ন ধৰণৰ তিব্বত বৰ্মী মানুহবিলাক সোমাই আহি সেই মংগোলীয় প্ৰজাতিৰ মানুহখিনিয়ে গ্ৰাস কৰিলে, অস্থিসকলক গ্ৰাস কৰিলে। আৰু আজি যিমানবোৰ নৈ নাম আছে, যিমানবোৰ আমাৰ এই যে নাঙল যুঁৱলি কৃষি সঁজুলিৰ নাম আছে, যিমানবোৰ ধানৰ নাম আছে, যিমানবোৰ আমাৰ ঠাই নাম আছে, সৰহভাগ ঠাইৰ নামেই হৈছে অষ্টিক মূলৰ। কিন্তু কৈতা আমিতো গ্ৰহণ কৰিছোঁ এতিয়া। কিন্তু চাওক আপোনালোকে, যেতিয়া আৰ্যসকল প্ৰৱেশ কৰিলে অসমত, আৰ্যসকল কেতিয়া অসমত প্ৰৱেশ কৰিলে সেয়াটো বেছি পুৰণি কথা নহয়। কিন্তু আৰ্যসকলে যেতিয়া অসমত প্ৰৱেশ কৰিছে তেতিয়া কোনেও লগত তিৰোতা লৈ অহা নাই, মহিলা লৈ অহা নাই, নাৰী লৈ অহা নাই। ইয়ালৈ আহি প্ৰায় তেওঁলোকে স্থানীয় নাৰীক বিবাহ কৰাইছে। স্থানীয় নাৰীক বিবাহ কৰোৱাৰ লগে লগে কি হৈছে আপোনালোকে গম পায় যে ইয়াৰে চুতীয়া, ইয়াৰে কোচ, ইয়াৰে কলিতা, ইয়াৰে ধৰক নাথ যোগী এইবিলাকৰ ছোৱালী যেতিয়া বিয়া কৰালে সেই ব্ৰাহ্মণসকলে, সেই গোসাঁইসকলে, মহন্তসকলে, তেতিয়া কি হ'ব পাৰে বাৰু? যদি ওখ পাখ সেই আৰ্যৰ সন্তানবোৰ যেতিয়া তেজৰ সমাহৰণ চিনথেচিছ বুলি কয়, চিনথেচিছ প্ৰক্ৰিয়াত কি হৈ গ'ল? সেই মানে হৃষ্টপুষ্ট আগৰ সেইবিলাক চেহেৰা নাই, সেই চেহেৰাবিলাক মংগোলীয়ন পৰ্যায়ত আহি গ'ল। আজি ব্ৰাহ্মণ বুলি কোৱাৰ লগে লগে ব্ৰাহ্মণ এজনৰ লগত যদি আজি পৰিচয় কৰাই দিওঁ আমি আমাৰ উজনি এজন মুছলিম লগত, উজনি মুছলমানজন ওখ পাখ ধুনীয়া তেজগৰা, কিয়? এই গোটেই কথাবিলাক কিন্তু মানুহৰ ইতিহাস আমি নাজানো কাৰণেই আমি এইবিলাক ৰাজনীতি কৰি পেলাই আমি নিজকে নিজে আমি নিষেধ কৰিছোঁ। আৰু মই ক'ব খোজা কথাটো এইটোহে যে যেতিয়া আমাৰ মংগোলীয়সকল আহিল, আমাৰ যেতিয়া আমাৰ আৰ্যসকলে আহি পেলাই কি কৰিলে? এটা সমাহৰণ প্ৰক্ৰিয়া কৰি পেলাই অসমীয়া জাতিক এটা নতুন এটা সংস্কাৰ দিলে। আৰু এই সংস্কাৰৰ পিছত গুৰুজনা আহিছে বা অন্যান্য আমাৰ ধৰ্মৰ গুৰুসকল আহিছে। সকলোৰে কিন্তু এটাই লক্ষ্য, সেয়া হৈছে মানুহ কৰিবৰ কাৰণে, মানুহৰ জ্ঞান দিবৰ কাৰণে সকলোৱে আহিছে। ধৰ্মক মই সদায় এটা পথ বুলি, মাৰ্গ বুলি মই বিশ্বাস কৰোঁ। ধৰ্ম নহ'লে আমাৰ কি অৱস্থা হ'লহেঁতেন? আমি এইটো মাৰামাৰি কাটাকাটি কৰি পেলাই আমি জীয়াই নাথাকিলোহেঁতেন। ধৰ্মই আমাক কি শিকাইছে? যে ইজনে সিজনক নাকাটিবা, সেইটোহে শিকাইছে। কাটিব বুলি কৈছে নেকি কৰবাত? ধৰ্মই আমাক জীয়াই থাকিবৰ কাৰণে কৈছে। আজি ইছলাম যিটো নেকি অৰ্থ শান্তি, ঠিকেই আছে। তেতিয়াহ'লে শান্তি যদি হয়, আমি শান্তি যিখন দেশত আপুনি বসবাস কৰিছে, যিখন দেশৰ মাটি পানী আপুনি সেৱন কৰিছে, সেইখন দেশেই মোৰ দেশ, সেইখন দেশেই আপোনাৰ দেশ। আৰু সেইখন দেশ এৰি বেলেগ এখন দেশলৈ কেনেকৈ যাব? আপুনি যাবতো নোৱাৰে। আৰু সেইকাৰণে আজি বহুতো পৰিৱৰ্তনৰ ফলস্বৰূপে আজি যেতিয়া অসম চুক্তি হৈছে,
এই অসম চুক্তি অনুসৰি আজি আমি সকলোৱে 1971 চনটোক আমি ভিত্তিবৰ্ষ হিচাপে আমি মানি লৈছোঁ। আমি মানি লৈছোঁ এইকাৰণে যে আমাৰ মাজত এটা মিলা মিছা হওক, অসমীয়া জাতিটোৱে এটা নতুন এটা পথেৰে গতি কৰক, আৰু 71 চন বুলি কৈ পেলাই আমি আজি এটা নতুন ধৰণে আমি ভাবিব লৈছোঁ যে এই 71 চনৰ পিছৰ মানুহখিনিক বা ইয়াত যদি কোনোবা কেতিয়াবা 71 চনৰ পিছত আহে আপোনালোকে গ্ৰহণ নকৰিব, আপোনালোকে নিজৰ নিজৰ দেশলৈ যাব দিয়ক, নহ'লে আমাৰ সমস্যা হ'ব। মোৰ ঘৰখনত মাথোন 2খন বিচনা, মই কেনেকৈ 20 জন মানুহক মই পোহপাল দিম? মোৰ মাটি আছে এক কথা, মই কেনেকৈ এই এক কথা মাটি মোৰ সতি সন্ততি থাকিব, মই কেনেকৈ এক কথা মাটিত মই জীয়াই থাকিম? এইবিলাক কথা আছে, বহু কথা, আৰু সেইটো এটা ৰাষ্ট্ৰৰ নিয়ম। এই ৰাষ্ট্ৰৰ নিয়ম আমি মানি ল'ব লাগিব। গতিকে আমি 71 চনৰ পিছৰখিনিক আমি গ্ৰহণ নকৰোঁ বুলি কৈছোঁ, কিন্তু 71 চনৰ নামত আমি কেতিয়াও কাকো ৰাজনীতি কৰিবলৈ দিয়া নাই। আমি কৈছোঁ যে এই 71 চনৰ পিছত যিসকল আমাৰ মানুহ আছে ইয়াতে, সেইসকলে সুখীয়া শান্তিৰে থাকিব লাগে, সেইসকলক শিক্ষা বা অন্যান্য আৰ্থ সামাজিক ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব, আৰু গুৰুত্ব দিয়াৰ ক্ষেত্ৰত আমি সকলোৱে জানিব লাগিব যে আমাৰ ভাষা কি, আমাৰ ভাষা কি হ'ব। কিন্তু মই বাৰে বাৰে এটা কথা কৈছোঁ যে আমাৰ ভাষা, আমাৰ প্ৰকৃতাৰ্থ যিটো ভাষা আমি কামৰূপী বুলি কৈছোঁ, দেশী বুলি কৈছোঁ, সেইটোৱে আমাৰ ভাষা। এই ভাষাটো আমি বাংলা ভাষা বুলি কৈ পেলাই যদি আমি কওঁ, তেতিয়াহ'লে আমি সঁচাকৈ আমি ভুল কৰা হ'ব। আমি বাংলা ভাষী কেতিয়াও হ'ব নোৱাৰোঁ, কাৰণ আমাৰ সকলোৱে জানে যে কোচবিহাৰৰ ৰাজত্বকাল যদি চাই আপোনালোকে, তেতিয়া কোচবিহাৰৰ যিটো ভাষা সেয়া আছিল আমাৰ মান্য ভাষা। নৰনাৰায়ণ চিলাৰায়ৰ যিটো ভাষা সেয়া আছিল আমাৰ মান্য ভাষা। শ্ৰীমন্ত শংকৰদেৱৰ যিটো ভাষা সেয়া আছিল আমাৰ মান্য ভাষা। মাধৱ কন্দলীয়ে বা হৰিবৰ বৃক্ষই যিটো ভাষাত কাব্য সৃষ্টি কৰিছিল সেইটো আছিল আমাৰ মান্য ভাষা। কিন্তু এতিয়া মই দিখৌপৰীয়া ভাষাটোৰ লৈ পেলাই, মই উজনি অসমৰ ভাষাটোক লৈ পেলাই মই কথা কৈ আছোঁ, এইটো আমাৰ মান্য ভাষা এতিয়া। সেইকাৰণে হে ৰাইজ, আজি যি ধৰণে সমগ্ৰ BTAD এলেকাৰ আমাৰ এই সংখ্যালঘু ছাত্ৰ সন্থাৰ পতাকাৰ তলত সকলো সমবেত হৈছে। এই সমবেত হোৱাৰ ক্ষেত্ৰত মই এটা কথা মই নকৈ নোৱাৰোঁ যে আজিৰ পৰা কেইবছৰমান আগতে ইয়াত এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। যেতিয়া আমাৰ গোষ্ঠীগত সংঘৰ্ষ হৈছিল, তেতিয়া অসম সাহিত্য সভাই যিদিনাখন এই ঘটনাটো ঘটে, তাৰ পিছদিনাখনে আমি এখন গাড়ী লৈ পেলাই অসম সাহিত্য সভাৰ আমি বহু কেইজন, প্ৰায় 25জন মানুহ আমি জুই জ্বলি আছে, আমি সোমাইছিলোঁ কোকৰাঝাৰ এলেকাত। যেতিয়া কোকৰাঝাৰত আমি সোমাইছোঁ BTAD এলেকা, আমাৰ বড়ো শৰণাৰ্থী শিবিৰত, তাতো